দক্ষিণ সালমাৰা মানকাছৰ জিলা ড্ৰাগছ ব্যৱসায়ী কাৰ্যালয়ত জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি। জুবিন গাৰ্গে ছিংগাপুৰ সাগৰত সাঁতুৰিব গৈ অকাল মৃত্যুত জিলা ব্যৱসায়ী সন্থাৰ শোকসভা পালন। আজি দক্ষিণ সালমাৰা মানকাছৰ জিলাৰ সদৰ হাটছেগিমাৰীত জিলা ড্ৰাগছ ব্যৱসায়ী সন্থাৰ উদ্যোগত অসমৰ সুনামধন্য কণ্ঠশিল্পী গীতিকাৰ নাট্যকাৰ জুবিন গাৰ্গৰ শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। উক্ত সন্থাৰ সভাপতি সম্পাদক সদস্যসকল আৰু হাটছেগিমাৰী ছুপাৰ মাৰ্কেটৰ ড্ৰাগছ ব্যৱসায়ীসকলে প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে চিৰশান্তি কামনা কৰে আৰু শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। লগতে 1 মিনিট মৌনতা পালন কৰে। এই সন্দৰ্ভত উক্ত সন্থাটোৰ জিলা সভাপতি আব্দুল ৰৌফ আৰু সম্পাদক ৰঘুনাথ সাহাই কয় যে জুবিন গাৰ্গ আছিল অসমৰ হাৰ্টথ্ৰব তথা অসমীয়াৰ হিয়াৰ আমঠু। এখেতৰ মৃত্যুত অসমে এটি আপুৰুগীয়া সম্পদ হেৰুৱালে। এখেতে নতুন প্ৰজন্মৰ বাবে এটি উজ্জ্বল নক্ষত্ৰ আৰু তেখেতৰ মনত কোনো জাতিভেদ নাছিল। জুবিন গাৰ্গৰ মৃত্যুত উক্ত সন্থাটোৱে মৰ্মাহত হৈছে। সেয়েহে জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। মই সাউথ সালমাৰা মানকাছৰ ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্টে কৈছোঁ, যোৱা 19 তাৰিখত আমাৰ প্ৰিয় শিল্পী জুবিন দা আমাৰ হিয়াৰ আমঠি তথা অসমৰ গৌৰৱ। অসমৰ গৌৰৱে নহয়, একচুৱেলি এওঁ গোটেই ভাৰতবৰ্ষৰে গৌৰৱ হয়। এওঁৰ চিৰ শান্তিৰ কাৰণে যাতে চিৰ যুগমীয়া হৈ থাকে, তাৰ চিৰ আত্মাৰ কাৰণে আমি আজি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ। আমি গোটেই এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমাৰ সদস্যবৃন্দ আহি ইয়াত গোট খাইছে। আমি সকলোৱে এই শ্ৰদ্ধাঞ্জলিত অংশগ্ৰহণ কৰিছোঁ যাতে এওঁৰ মানে বিদেশী আত্মাই চিৰ শান্তি লাভ কৰে। আজি আমি আমাৰ সাউথ সালমাৰা মানকাছৰ ডিষ্ট্ৰিক্ট ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যন তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমাৰ অসম গৌৰৱ তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়া 19 ছেপ্টেম্বৰ 2025 চনত অকস্মাত মৃত্যুবৰণ কৰিব লগা হয়। সেইকাৰণে আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ শান্তিৰ কাৰণে আমি ভগৱান বা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতৰ এই আদৰ্শ আমাৰ পৰৱৰ্তী নতুন প্ৰজন্মৰ কাৰণে যুগমীয়া হৈ থাকক, সেয়ে আমি এইটো কামনা কৰিলোঁ। মই সাউথ সালমাৰা ডিষ্ট্ৰিক্টৰ ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী হয়। আজি আমি আমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি সমবেত হৈছোঁ। আমাৰ প্ৰিয় শিল্পী, অসমৰ গৌৰৱ, মানে অকস্মাত অঘটন এটা আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি তাৰ কাৰণে বহুত দুখিত। অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ কাৰণে আমি আমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ।